হাই ফ্ৰেণ্ড, ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিজান ব্লগছ। তো মানে আজি অলপ এনেই পথাৰ ফুৰিবলৈ যাম, তো বলক। এয়া চাইকেল ৰেডি, গতিকে আহক ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। বলক মানে ফাৰ্ষ্ট যাম একদম পথাৰৰ মাজত, তাৰপিছত যাম এনেই একদম ৰাস্তাৰ কাষৰ খেতি চাবলৈ। ফাৰ্ষ্ট পথাৰ, তো বলক বলক তো ৰ'ব পথাৰ চাব এইটো কিবা কলেজ পালোঁ, কলেজ চাওক। পথাৰ চাব এইটো নলবাৰী পলিটেকনিক কলেজে পালোঁ। হ'লেও বলক আগত আছে, বলক কি পাওঁ চাওঁ বলক। তো বলকচোন বলক, কলেজ পালোঁ আৰু যাই থাকোঁ, কি পাওঁ চাওঁ। কি পাওঁ মানে পালেই দিয়ক পথাৰ। এতিয়া পথাৰখন চাওঁ এবাৰ। চাওক ইমান বেছি ৰ'দ হ'লেও খেতিয়কবিলাকে নিজৰ কপালৰ ঘাম মাটিত পেলাই খেতি কৰি আছে। জানো খেতিয়কৰ পৰা দুপৰীয়া আন টাইমত আহিছোঁ, মানে তেনেকুৱা খেতিয়ক নাই। হ'লে এজন পাইছোঁ, তেখেতৰ পৰা জানিম মানে ৰ'দত খেতি অলপ। দুপৰীয়া টাইমত আহিছোঁতো, পথাৰত তেনেকুৱা খেতিয়ক নাই, এখেতৰ পৰাই জানিব লাগিব। এখেত আছে, আহক জানো। তেখেতক লগ পালোঁ ইয়াত, তেখেতে কাম কৰি আছে। তো আপোনাক দাদা, মই মানে খেতি চাব আহিলোঁ। খেতি চাব আপোনাক দেখা মানে তেনেকুৱা মানুহ নাই, আপোনাকে সুধিলোঁ বিচাৰোঁ। খেতিৰ পৰা লাভৱান কেনে আপুনি? খেতিৰ পৰা লাভৱান বেয়া নহয় আৰু, মই যেতিয়াৰ পৰা খেতি কৰিছোঁ বৰ্তমান ভালেই ফল পাইছোঁ। অঁ, সৰু খেতিয়ক হ'লেও মানে লাভৱান হৈছে। তো এইবাৰ ইয়াত কি ধান দিছে? ইয়াত ৰঞ্জিত ধান দিছোঁ। ৰঞ্জিত দিছে ন? আৰু আপুনি বৰ্তমান আপুনি কিমান বিঘা মাটিত খেতি কৰি আছে? বৰ্তমান মই 13 বিঘা মাটি খেতি কৰিছোঁ। খেতি 13 বিঘা মাটিত খেতি কৰি আছে। বা এই মস্ত গৰমত আপোনালোকে খেতি কৰিছে, কিবা অলপতো গৰম ৰ'দ। তো খেতি ইয়াত পথাৰততো আৰু বেছি ৰ'দ, কি ক'ব? এইটো যিহেতু খেতিখনে গৰমৰ হেৰি, বাৰিষাৰ টাইমত কৰা যায়, গতিকে গৰমটোতো থাকিবই। গৰম হ'লেতো যিহেতু খেতিখন কৰিবই লাগিব, সেইটোতো আৰু সহ্য কৰিব লাগিব। গৰম বৰষুণ বুলি কোনো কথা নাই, খেতিখনটো কৰিবই লাগিব, যিহেতু আমাৰ এইটোৱে উপাৰ্জন। আমি তেখেতে ক'লেই খেতিটো বাৰিষাৰ বস্তু, তো বাৰিষাততো গৰম হ'বই। মাঝে মাঝে পুরু পুরু আলি ওই পুরু পুরু আলি পকা ধানের মাঝে মাঝে পুরু পুরু আলি ওই পুরু পুরু আলি। আচলতে পকা ধান নহয়, কেঁচা ধানৰ মাজে মাজে। তো চাৰিওপিনে পথাৰ 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 পথাৰ। তো এতিয়া হওক অলপ আগৰ পৰা আৰু আগত দেখি খেতি চাওঁ অলপ বলক। ইয়াত মানে এনেকৈ যিমান গৈ থাকোঁ পথাৰে পাম, কেৱল খেতি। এতিয়াতো পথাৰৰ মাজৰ ৰাস্তাত খোজকাঢ়ি গৈ আছোঁ, কিন্তু অলপ পিছত একদম মেইন ৰাস্তাৰ কাষৰ খেতি চাবলৈ যাম, চাই থাকিব। এয়া চাওক খেতি পথাৰ, চাওক কি ধুনীয়া লগা হৈছে, চাওক। আৰু কিছুমানে ইয়াত ভুই ৰুই আছে, ভুই চাওক। তো এনেকুৱা ঠাইত থাকি কিবা এটা ভাল লাগে, একদম কিবা এটা শান্তিৰ পৰিৱেশ। চাওক পৰিৱেশটো এবাৰ। সেইটো চাইডে কিমান গৈ থাকিম, কেৱল পথাৰে পাই থাকিম। এইবাৰ বলক একদম পূৰা মেইন ৰাস্তাৰ কাষৰ খেতি চাবলৈ যাওঁ, তো বলক। এতিয়া আমি ৰাস্তা চাইডে খেতি চাই যাওঁ, বলক। চাইকেল চলাই গৈ আছোঁ, আপোনালোকক দেখুৱাই চাই থাকিব। চাওক কি ধুনীয়া এটা ভাল লগা পৰিৱেশ। তো এনেকৈ চাইকেল চলাই গৈ আছোঁ। সঁচাকৈ বহুত ভাল লগা এটা পৰিৱেশ। তো মস্ত ৰ'দ হ'লেও গৈ আছোঁ, আপোনালোকক দেখুৱাই। তো এতিয়া বলক আপোনালোকক ধাননি পথাৰ দেখুৱালোঁ। তো এতিয়া আৰু ক'ত কি আছে, আগত ধাননি পথাৰ আছে নে নাই, তো বলক। এইটো এটা সৰু ভিডিঅ' আছিল। মোৰ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানেই। বাই বাই। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো টিপি ৰাখিব।